আসাম দেশে গাছেই ফলে এজনৰ নাম ৰহিম আলী। তেওঁৰ ঘৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ চাহুকুৰা গাঁৱৰ বাসিন্দা। তেওঁ স্নাতক ডিগ্ৰী পাছ কৰি চাকৰিৰ কাৰণে বহুবাৰ ইণ্টাৰভিউ দিছিল, কিন্তু তেওঁ চাকৰি নাপালে। তেতিয়া তেওঁ চাকৰি আশা বাদ দি খেতি কৰা আৰম্ভ কৰিলে। এতিয়া তেওঁ শাক চব্জিৰ খেতি বাতি কৰি ভালেখিনি সাফল্য হৈছে। এতিয়া তেওঁ খেতিৰ ওপৰতে নিৰ্ভৰশীল হৈ পৰিছে। আপুনি কিমান দিনৰ পৰা এইবিলাক খেতি কৰি আছে? এইটো আমাৰ বহুত দিন হৈ গ'ল, প্ৰায় 10-15 বছৰ হৈ গ'ল এই খেতি কৰা। তিয়হৰ খেতি কোন মাহৰ পৰা কৰিব পাৰি? ফেব্ৰুৱাৰী মাহৰ পৰা, ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা কৰিব পাৰি। এই খেতি কৰি আপুনি কিমান লাভৱান হৈছে? হৈছোঁ লাভৱান, ভালে হৈছে লাভৱান। খেতি কৰাই আমাৰ কৰ্ম। তিয়হৰ খেতি কোন মাহৰ পৰা কৰিব পৰা যায়? তিয়হৰ খেতি আপোনাৰ ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা আপুনি ষ্টাৰ্ট কৰিব পাৰে। প্ৰথমে আপুনি এনেকৈ লাইন দিব লাগিব, আৰু এইবিলাক হাইব্ৰিড হয়, হাইব্ৰিডৰ পুলি আপুনি আনি এটা এটাকৈ ৰুই দিব লাগিব। ৰুই দিয়াৰ পিছত 15 পৰা 20 দিন পিছত আপোনাৰ এনেকৈ মাটি দিব লাগিব। তাৰপিছত আকৌ ইয়াত আপোনাৰ বাঁহৰ কি দিব লাগিব, চাং দিব লাগিব। তাৰপাছতহে আপুনি ফল উঠাব পাৰিব। কি কি সাৰ প্ৰয়োগ কৰিব লাগে? এটা আপোনাৰ গোবৰৰ সাৰ দিব লাগিব, DAP দিব লাগিব, চইল আছে। কিমান মাহ পাছত এইবিলাকৰ ফল আহে? এটা আপোনাৰ 50 পৰা 60 দিনৰ ভিতৰত ফল আহি যাব। গুটিবিলাক কিমান মান দূৰত্ব ৰুব লাগে? গুটিবিলাক আপোনাৰ আধা ফুট দূৰত্ব ৰুব লাগে, আধা ফুট 1 ফুট, বিশেষকৈ 1 ফুট দিলে ভাল হয়। আপোনাৰ আধা ফুট 1 ফুট দিলে ভাল হয় আৰু আপোনাৰ। এইবিলাক তিয়হৰ খেতিৰ ভিতৰত কবি, বেঙেনা আৰু বিলাহী বা টমেটো দিব পাৰি।